এয়া মই ঘৰতে কেক বনাবৰ কাৰণে দুটা কেকৰ জোখত মই এনেকৈ বস্তু লৈ লৈছোঁ। ৰিফাইন, চেনি, বেকিং ময়দা, কাজু, ইলাচি আৰু কিচমিচ আৰু ডিম। এনেকৈ এটা কেকত 3টাকৈ ডিম দিম মই। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু ঘৰতে বনাম, আৰু মই যিহেতুকে কিহত বনাম ন আপোনালোকে চাওক। এয়া মই মিক্সিত এইদৰে চেনি একাপ লৈ পিচি দিলোঁ, আৰু ইয়াত মই ময়দা একাপ দিম আৰু বেকিং 2 চামুচ দিম চাহ খোৱা চামুচেৰে। তাৰপাছত ডিম দুটাও ইয়াতে মিক্সিতে দি দিম, আৰু ৰিফাইন একাপ এইদৰে মই মিক্সিত পিচি ল'ম। আৰু খিচমিচ, কাজু, ইলাচি এইকেইটা মই পাছত দি দিম। এয়া মই কেকটো ইয়াত বনাম। এটা টিফিন লৈ লৈছোঁ হিচাপৰ, আৰু তাত মই ৰিফাইন অলপ লৈ লৈছোঁ, যিহেতুকে ছাইডত অকণ ভালকৈ সানি লৈছোঁ যাতে কেকটো লাগি নধৰে। আৰু মই টিফিনটোৰ জোখেৰে এখন কাগজ কাটি ল'ম, বগা কাগজ। এয়া মই বগা কাগজ এখন কাটি ল'লোঁ। এতিয়া মই ধুনীয়াকৈ টিফিনটোত দি দিম, আৰু যাতে ধুনীয়াকৈ কেকটো উলিয়াব পাৰোঁ, লাগি নধৰে। এয়া টিফিনটোত মই এইদৰে ৰাখি দিলোঁ কাগজখন ধুনীয়াকৈ অলপ তেল মিলাই। আৰু এতিয়া মই মিক্সিত পিচি থোৱা সেইখিনি ধুনীয়াকৈ দি দিম। আৰু এয়া এতিয়া মই মিক্সিত পিচি থোৱা কেকৰ এইখিনি দি ল'লোঁ। আৰু কুকাৰটোত মোৰ এখন প্লেট আছিলে, সেই প্লেটখনেই মই তলত দি থ'লোঁ, আৰু আপোনালোকে বেলেগ প্লেটো ইউজ কৰিব পাৰে। আৰু মই এতিয়া এনেকৈ এইদৰে লৈ পেলাই এতিয়া গেছত বহাম। আৰু গেছত বহাওঁতে সদায় চিমত ৰাখিব। আৰু আপোনালোকে সকলোৱে বনায়েই আৰু গম পায়েই, তথাপিতো মই এনেই অলপ দেখাই দিছোঁ। আৰু আপোনালোকে মন গ'লে গাখীৰো দিব পাৰে, মই গাখীৰ দিয়া নাই। আৰু এইদৰে মই এতিয়া গেছত বহাই দিম। আৰু গেছত বহাওঁতে আপোনালোকে কুকাৰৰ ঢাকনিখনৰ চিটিটো আৰু গেছকেটডালে আঁতৰাই ল'ব, আৰু ঢাকনিখন দিওঁতে যাতে কোনো ধৰণৰ ফাঁক নাথাকে সেইটো সাৱধান হ'ব। আৰু এতিয়া মই এইদৰে ৰাখি থৈ দিলোঁ, আৰু 15-20 মিনিটমানৰ পাছত মই চাম কেকটো কেনেকুৱা হৈছে। এয়া মই ঢাকনিখন আঁতৰাই চাইছোঁ, কেকটো অলপ ভিজিছে। আৰু মানে এতিয়া মই এইখিনি হৈ থাকোঁতে মই ইয়াত কাজু খিচমিচখিনি দি দিম। আৰু এটা কথা আপোনালোকক ক'বলৈ পাহৰি গ'লোঁ, মই ইলাচিটো মিক্সিতে পিচি দিলোঁ তেতিয়া। আৰু এতিয়া এয়া দেখিব, এয়া ধুনীয়াকৈ হৈ পৰে। নহ'বা কি হয়, প্ৰথমেই দি দিলে খিচমিচ কাজুখিনি তললৈ গুচি যায়, আৰু এইদৰে ওপৰত দি থৈ দিলে দেখিও ভাল লাগে, নহয় জানো? আৰু আপোনালোকে সকলোৱে জানেই, তথাপিতো মই এনেই অলপ দেখাই দিলোঁ। আৰু যদি ভাল লাগিলে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আৰু যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে মই আহিবলগীয়া নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। টেক কেয়াৰ এণ্ড বাই বাই।